নমস্কাৰ, মই জ্যোতিষী মিণ্টু শৰ্মা। আমাৰ ঘৰৰ কিছুমান যিটো বাস্তু প্ৰব্লেম বুলি কওঁ, জ্যোতিষশাস্ত্ৰ মতে তাত কিছুমান ঘৰৰ কিছুমান জেগাত যদি আমাৰ লেট্ৰিন বাথৰুম বুলি নহয়, যিকোনো সঠিক জেগাত যদি নহয়, আমাৰ ঘৰখনত আৰ্থিক সমস্যা দেখা দিয়ে। লক্ষ্মীয়ে আমাক যিটো পজিটিভ দিব লাগে সেইটো নেগেটিভ দিয়ে। তেনেকুৱা ক্ষেত্ৰত আমি কিছুমান কাম কৰিব পাৰোঁ। যেনেকুৱা কৰিব পাৰোঁ, আমাৰ নৰ্থ ইষ্ট কোণাত বা উত্তৰ পূব কোণাত যদি আমি একুৰিয়াম এটা ৰাখোঁ, কাৰণ তাত যিকোনো কেনেকুৱা ধৰি লওক পানীজাতীয় বস্তু বুলি ক'লে পানীত থ'ব লাগে কি হ'ব, একুৰিয়াম। এনেদৰে পানী থৈ দিব। একুৰিয়াম যদি আমি আমাৰ নৰ্থ ইষ্ট কোণাত থৈ দিওঁ, তাতে যদি আমি সেই একুৰিয়ামৰ ভিতৰত যিটো আমি নেচাৰেলভাৱে হোৱা গাছ, সৰু সৰু কিছুমান আমাৰ গাছ হয় ন, সেই গাছবিলাক যদি তাত থৈ দিওঁ বা লগতে যদি আমি শিল থৈ দিওঁ, লগতে পানী থৈ দিওঁ, তাতে যদি পাৰিলে আমি কি কৰিব লাগে জানে, অকণমান সৰু নেমু এটা যদি ঘৰৰ উত্তৰ পূব কোণাত থৈ দিওঁ, তেতিয়াহ'লে আমাৰ যিটো লক্ষ্মীৰ নেগেটিভ সেইটো পজিটিভলৈ পৰিণত হয়, বা আমাৰ যিবিলাক ঘৰৰ অকণমান বেমাৰ যন্ত্ৰণা বা অশান্তি হয় সেইটো পজিটিভ হয়। আৰু আজিকালি যি সৰু ল'ৰা ছোৱালীবিলাকে উৎপাত মোবাইল চাই বা পঢ়াৰ প্ৰতি একদম আগ্ৰহ নহয় বা বাৰ বাৰ গ্ৰাস্ত বা ঘৰৰ মানুহ ক্ষতি হয়, তেওঁলোকৰ কাৰণে সদায় কি কৰিব লাগে জানে, আপোনালোকে উত্তৰ ছাইডৰ যিটো ল'ৰাই যিটো ৰুমত পঢ়ে, উত্তৰ ছাইডৰ বেৰখন ৱালখন যাতে সদায় পাৰিলে অকণমান আকাশী ৰঙৰ ৰং কৰিব। লগতে কি কৰিব, পঢ়া টেবুল ক্লথখন য়েলো কৰিব। আৰু পঢ়া টেবুলৰ ওপৰত ধুনীয়া কৰি এটা গোল বস্তু, যিকোনো এটা গোল বস্তু, ধৰি লওক এটা বাতিয়ে হওক বা যিকোনো এটা গোল বস্তু, তাতে যদি আপোনালোকে কি কৰিব জানে, তাৰ বিপৰীত ছাইডে আপোনালোকে এখন সৰু আইনা থৈ দিব। তাৰে ভিতৰত পাৰিলে আপোনালোকে 3টা শিল ভৰাই দিব। লগতে তাতে যদি পাৰে এটুকুৰা আপুনি কেঁচা নেমু থৈ দিব। কিন্তু নেমুটো আপোনালোকে 15 দিনে চেঞ্জ কৰি দিব। এইটো বস্তু যদি থ'লে কি হয়, ল'ৰাটোৰ অকণমান নেগেটিভ পজিটিভ দুটা লগ লাগি লাহে লাহে পঢ়াৰ প্ৰতি আকৰ্ষিত হয়। গতিকে এনেকুৱা ধৰণৰ সৰু সৰু টিপছবোৰ আপোনালোকে ইউজ কৰি যাব, যথেষ্ট শুভ ফল পাব। নমস্কাৰ।